কাৰোবাক মিছ কৰা আৰু কাৰোবাৰ কাৰণে অপেক্ষা কৰা সঁচাই বহু কষ্টকৰ। যিয়ে কৰে সিহে জানে। যাৰ লগত কথা নকলে থাকিব নোৱাৰি, চাবা তাৰ লগতেই বেছি কাজিয়া হয়। কেতিয়াবা কেতিয়াবা কোৱাৰ কাৰণে বহুত কথা থাকে, কিন্তু শুনাৰ কাৰণে কোনো নাথাকে। সন্মান দিয়া, কিন্তু ইমানখিনিও নিদিবা যাতে তোমাৰ সন্মান নষ্ট হয়। কিছুমান কথা মনত পৰিলে মানুহ যিমানেই হাঁহি ধেমালিত নাথাকক কিয় তেতিয়া চুপ হৈ যায়। ভাঙোতে যিমান সময় লাগে গঢ়োতে তাতকৈ বেছি সময় লাগে। সেইটো সন্মানেই হওক বা আন কিবা। পৃথিৱীৰ সকলোতকৈ সুন্দৰ সম্পৰ্কটো হৈছে ভাই ভনীৰ মাজত থকা সম্পৰ্ক। বন্ধুটো সিয়ে যিয়ে হাঁহিৰ আঁৰত লুকাই থকা কষ্টবোৰক দেখা পায়। দুখ সহ্য কৰা মানুহবোৰ এদিন সুখী হ'বই, কিন্তু যিবোৰে মানুহক কষ্ট দিয়ে সিহঁত কেতিয়াও সুখী হ'ব নোৱাৰে। ভাল পাবলৈ এটা সুন্দৰ মন লাগে, আৰু ভাল পোৱা পাবলৈ ভাগ্য লাগে। জীৱনত কি পালোঁ সেইটো নাজানো, কিন্তু মোক বুজাৰ নিচিনা কাকো নাপালোঁ। চামৰা বগা হওক বা ক'লা, কিন্তু মনটো পৰিষ্কাৰ হোৱাটো প্ৰয়োজন। বৰ্তমান টকা মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ কাৰাদণ্ড, আৰু সত্য কথা মানুহৰ মৃত্যুদণ্ড। খং আৰু অৱহেলা বহুত বেয়া বস্তু, কাষৰ মানুহবোৰকো দূৰৈত খেদি দিয়ে। আগতে বয়স দেখি সন্মান দিয়া হৈছিল, আৰু এতিয়া টকা দেখি। জীৱনটো মমবাতি নহয়, তথাপিও নুমাই যায়। মনটো আইনা নহয়, তথাপিও ভাঙি যায়। সপোনবোৰ চৰাই নহয়, তথাপিও উৰি যায়। মানুহটো বতৰ নহয়, তথাপিও সলনি হৈ যায়। মানুহ মাত্ৰাই ভিক্ষুক, কোনোবা অৰ্থৰ কাৰণে, কোনোবা ভাল পোৱাৰ কাৰণে। চেহেৰা দেখি যদি মানুহ চিনিব পৰা গ'লহেঁতেন, তেনেহ'লে ভুল মানুহৰ প্ৰেমত পৰি নাকান্দিলেহেঁতেন। দেউতাৰ হোটেলৰ পৰা ওলাই গ'লে বুজা যায় পৃথিৱীত একমুঠি ভাতৰ মূল্য কিমান। সকলোৱে কয় ভাল পোৱা দিলে ভাল পোৱা পোৱা যায়, আৰু সন্মান দিলে সন্মান পোৱা যায়। আচলতে এই কথাবোৰ শুনোতে ভাল লাগে। বাস্তৱত ভাল পোৱা দিলে সস্তা ভাবে, সন্মান দিলে মূৰ্খ ভাবে। যেতিয়া ভাল পোৱা থাকে তেতিয়া হয়তো যোগ্যতা নাথাকে, আকৌ যেতিয়া যোগ্যতা থাকে তেতিয়া হয়তো ভাল পোৱাৰ নিচিনা মন নাথাকে। কাৰণ মনটোৱে কষ্ট পাওঁতে পাওঁতে এটা সময়ত ধ্বংস হৈ গৈছে। ধন সম্পত্তি নহয়, মানুহৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে মানসিক শান্তি। জীৱনসংগী তাকেই বনোৱা যিয়ে তোমাক পায়ো দ্বিতীয়বাৰ কাৰো কথা নাভাবে। অতিৰিক্ত বিশ্বাস আৰু অতিৰিক্ত অবিশ্বাস দুয়োটাই মানুহক বিপদৰ পিনে লৈ যায়। জীৱনত যেতিয়া এখন দৰজা বন্ধ হৈ যায় তেতিয়া নিশ্চয় জানিবা তোমাৰ কাৰণে আন এখন দৰজা খোলা আছে। অভিমানৰ ভাষাবোৰ যদি চবেই বুজিলেহেঁতেন, তেনেহ'লে সম্পৰ্কবোৰ কেতিয়াও বিচ্ছেদ নহ'লহেঁতেন। বিয়া পাতিলে দুখীয়া ঘৰৰ ছোৱালীক পাতিবা, কাৰণ দুখীয়া ছোৱালীবোৰেই জানে ভাল পোৱা কি। স্বামীৰ বেয়া অৱস্থাটো সিহঁতে কেতিয়াও এৰি নাযায়।